guys, welcome back to my YouTube channel. মোৰ YouTube চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বহুত দিন হ'ল ভ্লগ দিয়া নাই বুলি ভাবিছোঁ, আজি ভ্লগ এটাকে দি দিওঁ। ঘৰৰ পিছফালৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। মানে এইখন আমাৰ বাগানখন, এই বাগানৰ পিছফালে কাম এটাত আহিছিলোঁ, মানে কাপোৰকেইটা মেলিবলৈ আহিছিলোঁ। চ' এইফালৰ পৰা ষ্টাৰ্ট কৰি দিলোঁ। বলক তেনে ব্লগটো আমি যাব ওলাইছোঁ বাইচিকলে। মা ওলাইছে, কি ওলাইছে আৰু এতিয়া গৈ আছোঁ বাইচি ঘৰলে। মা হ'লে ওলাই হা মা তামোলেই জীৱন ক'ব লাগিব। মা অকল তামোল খাই থাকে। বাইচিহঁতৰ ঘৰলে যাওঁ আমি। আমাৰ সুন্দৰী, এয়া আমাৰ গোলাপী। আনি নাই লোৱা তামোল, আকৌ আনিম বুলি কৈছিলে যে। কি আনিব যাওঁ আমি এতিয়া? কি আনিব যাওঁ? গামোচা আনিব যাওঁ। মানে খুৰীক গামোচা লগাব দিছিল, তাৰপিছত কাটিলে মানে, তাকে লৈ আনিব যাওঁ। ব'লক আপোনালোককো দেখাম। এয়া আমাৰ আপা ৰখি আছে গাঁৱত, ঘৰত নহয় মানে গাঁৱত থকা নামঘৰটো কৃষ্ণ। শ্ৰী শ্ৰী মায়ামৰা বৈষ্ণৱ নামঘৰ। আপোনালোকে আহিব এদিন আমাৰ গাঁৱলৈ, ঘৰলৈ কৈ পাওঁ দেই পটককৈ। 2000 years later. সেইবোৰ আমাৰ নেবাচে, ক'ত আমাৰ বাচিব নো। আৰু কুকুৰা ল'বি নাই? আকৌ মৰিব। লষ্ট পিকাই আহি আছে বাইদেউ আমাৰ। এই আমাৰ লফং, কি কৰিছ ঐ? কি কৰিছ? এয়া আমাৰ দেহাহঁতৰ দোকানখন। আহিব পাৰে ইয়ালৈ। 32 তাৰিখে কামাণ্ড হেৰি দিবগে দাই ন। ভিডিঅ' বনাইছো, কৈ দিছো আহিবলৈ আপোনালোকৰ দোকানলৈ। নহয়, 32 তাৰিখে কামাণ্ডত হেৰি ইণ্টাৰভিউ দিবগে কৈছো দাই। দুষ্ট মানুহবোৰ কি কৈছে এইটো? ফেচবুকত চাই আছো ন। যা মাজনী দৌৰণি ল'বলৈ কাক খেদাইছে। আমি পাই গ'লোহি বাইচিহঁতৰ ঘৰৰ ওচৰ, পামগৈ আৰু। এইডোখৰ বেটিজান বুলি কয়, চাক ঘৰবোৰ। সেয়া আমাক পাৰ্টি দিব আহি আছে দেহাই ন। দেহা, এতিয়া আমি দেহা পাৰ্টি খাব আহি আছো। এজনী কাজল, দেহা এই লুনা একদম মুখখন ঢাকি পাৰ্টি হৈছে। এইফালৰ পৰা যাব লাগে এতিয়া আমি। খুৰী কি কৰিছে? আমাৰ ভক্তি দাই বহি আছে উগাৰ মাৰি। এজনী আমাৰ বাইচিয়ে বৈ আছে তাত। চাওকচোন চাওক। খুৰীহঁত ক'ত গ'ল? খুৰী ক'লৈ গ'ল? সেইজনী আমাৰ শান্তি খুৰী, এয়া শিপিনী। এই খুৰীয়ে বৈছে দেই তাত। আপোনালোকক দেখাই দিম বাৰু, কিমান ধুনীয়া মানে কাপোৰ বয় আৰু গম পাই যাব আপোনালোকে। মোবাইল চোৱাত ব্যস্ত মানুহবোৰ। বাইচি এইফালে চাই দিয়ক, হাই কৈ দিয়ক এনেকে, হাতখন মেলি দিয়ক এনেকে। ভক্তি বহন চোৱা আমাৰ ভক্তি দাই। কুকুৰা এটা মাৰিব না আজি, এইটো কুকুৰা দেই খাওঁ লাগি গৈছেগে, একদম জোল বনাই খাবলৈ ভাল। আহে যদি আহিব, আপোনালোকে আহিব পাৰে, কুকুৰাটো মাৰি খুৱাব হেনো ভাত। ইমান ডাঙৰ দেখিছে নাই, ইমান ডাঙৰ চাই লওক আপোনালোকে, চাব পাৰে দেই একদম। আলু বেছি মিলাব লাগিব। লৈ ললো, দেখাই আছো আপোনালোকক ঘৰত গৈ। আমাৰ মায়ে মানে এতিয়া তামোল আনিব পঠিয়াইছে। হ'ব আগৰ কেইখনে আছে, গামোচা দিবলৈ নোজুৰিবই কৈছে।
তামোল বেপাৰী তামোল বেপাৰী পিছে পিছে গৈ আছোঁ। অঁ ইমান ধুনীয়া দেখিছা ন বাগানখন। সেউজীয়া সেউজীয়া একদম পুৰা সেউজীয়াৰ মাজে মাজে এইয়া আমাৰ এইডোখৰ কি কয় অঁ বেটিজান আমাৰ এইয়া আমাৰ বাইছে লগাইছে শাক লগাইছে কি লগাইছে দাংবডি লগাইছে লিচু ফুল একদম বগা হৈ ফুলি আছে আৰু এজোপা ফুল দেখাইছোঁ চাওক ইমান ধুনীয়া ফুল দুটা কালাৰৰ চাব পাৰে ওচৰৰ পৰা এই আমাৰ ককাজি এই আমাৰ দদৌ ক'ৰপৰা আহিলে দদৌ পুৰা চাৰ্জ হৈ আহিছে দেই বহুত দিনৰ মূৰত চিনিয়ালৈ গ'লে ন হাই কৈ দিয়া বাবা দেখিলো তুমি ইয়াত থাকিবা নেকি আজি কেলে ঘৰৰ পৰা উলিয়াই দিলে ইয়ে বেচেৰি ছোৱালীজনী অ' এই আমাৰ কাঁহী বাতি ধুই আছে গায়ত্ৰীয়ে কাঁহী বাতি ধুই আছে চাক কুকুৰা ইমান আছে আজি থাকি যাওঁ নেকি কুকুৰা এটা খাই যাওঁ বাবা পালে নেকি তামোল খাব লাগিব দেই বা চাপনি খাব লাগিব কিবা আনিছে নি ঘৰ যাওঁ বাই বাই কৈ দিয়া যাওঁ আমি বাই বাই অঁ বমাক মাতিবা আছেই বাই বাই নো বাই বাই প্ৰিমাল কৰে তামোল দেখাইছো কেনেকুৱা দেখিছা ভাল দেখিছা সুদা তামোল খালো ধলং পলং খালো কথা বচা কানিটো খাম এতিয়া এনে যিটি কথা নকবি দেই গামোচা এয়া হ'ল বিহুৱান বুলিয়ে ক'ব পাৰি আৰু বিহুৱান হেনো আইদেউ আমাৰ এক্টিং চোৱা এক্টিং নাখাওঁ কোমলীয়া তামোল উঠ ফাটিব কৈ দেক সেই বুঢ়ী হ'লো আৰু লিপষ্টিক সানি দিম হ'ব কেলে ফাটিবনো নেফাটে ৰখি ৰাখচোন চাহ খাই যাম চাহ ন বাৰু চাহ বনাইছো দেই মই নিচাই ধৰিছে ন চাহ পেণ্টৰ দেখি ইয়াৰ লগত অকণমান লাগি দিব লাগে অকণ এখন হেৰি খুলি দেখাই দে খুলি দেখাই দে আকৌ খুলি দেখাই দে এই আমাৰ গামোচা ৰিভিউ কৰা হৈছে এনাই দেখিছে গুটি ফুলৰ গামোচা নেকি ল'ব আহিছোঁ এইফালে আমাৰ কি কয় যে বিকাশ দত্ত আমাৰ চানুৰাম এইফালে মাছ কাটি আছে দাই আমাৰ তিনিআলিখন দেখাই দিছোঁ আমাৰ তিনিআলি আমি খাব আহিছোঁ চানা কৈ দে কিবা এটা এয়া বৰ্তাই বনাই আছে চানা বহুত টেষ্টি বনাই দেই আহিব খাবলৈ ন বৰ্তা তিনিআলিৰ পৰা আহি গ'লোঁ তিনিআলিৰ পৰা আহি কিনি বহুত দেৰি বহিলোঁ এতিয়া মোৰ ভিডিঅ' চাই আছে এফালে সৰু মৰু ছাবস্ক্ৰাইবাৰ মোৰ আমাৰ ফটোগ্ৰাফাৰ বহুত ধুনীয়া ফটো মাৰে এয়া ইমানতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিওঁ বাই বাই